নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে আগৰ ভিডিঅ'টো চাই গম পাইছেই। আজি ফাইনেলি মানে এটা সপোন পূৰা হ'বলৈ গৈ আছে। আজি বাইক ল'বলৈ গৈ আছোঁ, আপোনালোকক দেখাই থাকিম। মানে কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিহেতু বাইক ল'বলৈ টাইম আছে, এতিয়া গৈ আছোঁ ডিগবৈৰ পৰা তিনিচুকীয়া যাম। তিনিচুকীয়াতে হয়তো আবেলি বাইকখন ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোৱে। আশা কৰোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। আমি ডিগবৈ ৰিজাৰ্ভ সোমালোহি আৰু আছে 15 কিলোমিটাৰমান। তাৰপিছত গৈ পামগৈ ডিগবৈ টাউন। সদায়তো কাম থাকেই, আপোনালোকে দেখি আহিছে। কামৰ মাজতে ভিডিঅ'বিলাক বনাই থাকোঁ, আপোনালোকে সহায় জনালে আৰু ভাল লাগিব। এতিয়া পালোহি আমি ডিগবৈ। এখন ডিগবৈ হাইস্কুল, আৰু অলপ দূৰ যোৱাৰ পিছতে আমি পাম ডিগবৈ কলেজ। দুলীয়াজানৰ পৰা যদি যোৱা হয়, ডিগবৈ কলেজখন আপোনাৰ সোঁহাতে পৰে। আৰু ডিগবৈ কলেজৰ চৌহদটো বৰ ধুনীয়া, আৰু এই পাহাৰৰ ওপৰত আছে। প্ৰায় মানে ৰাস্তাৰ পৰা উঠি যাব লাগে ওপৰলৈ, ভাল লাগে কিবা এটা। গৈ পাইছোঁ, সোমাই পাইছোঁ, কিন্তু পঢ়ি পোৱা নাই। কলেজ পঢ়িবলৈ কপালতে আছিলে। নিজৰ ভৰিত নিজে কোঠা মাৰিলে বুলি কয় যে কথা এষাৰ, তেনেকুৱা হ'ল আৰু। এই কলেজ ছুটি হৈছে নে কি নাজানো আৰু। খালি ল'ৰা ছোৱালীবিলাক দেখিছোঁ বাহিৰত। আমিও এতিয়া গৈ আছোঁ, মানে পালোহি আৰু ডিগবৈ। ইয়াত অলপ কাম আছে, ইয়াত কামবিলাক কৰি পিনি ওলাই যামগৈ তিনিচুকীয়া। আপোনালোকে চাই থাকিব। আৰু আজি আপোনালোকক বস্তু এটা দেখাম। বস্তু মানে সদায় দেখিয়ে থাকে বাৰু, চাই থাকিবচোন, তেতিয়াহে গম পাই যাব কিনো বস্তু দেখাম আজি। সেইদিনাৰ দৰে আজিও এইটো ৰিফাইনেৰীৰ কাষেদিয়ে গৈ থাকিব লাগিব আমি। মলীয়াবাৰী যাম, আৰু মলীয়াবাৰীৰ পৰা গৈ আমি মানে তিনিচুকীয়া যামগৈ। এইখনেদি এই মানে আপোনাৰ ৱালখন দেখিছে, ৱালখনৰ সেইটো চাইডে আপোনাৰ ৰিফাইনেৰীৰ পৰা গোটেইখিনি ৰিফাইনেৰী এৰিয়া IOC। এই ৰাস্তাটোৱে হৈছে সেইদিনাখন B.Boruah দেখুওৱা ৰাস্তাটো। এছিয়াৰ ফাৰ্ষ্ট হৈছিলে, এতিয়া ছেকেণ্ড হ'ল ষ্টেট ৰাস্তা। এতিয়া আহি পালোহি আমি পাটকাই ৰিজৰ্ট। আৰু পাটকাই ৰিজৰ্টত সোমাই পিনি আমি কথা এটা সুধিম বুলি আহিছোঁ। যিহেতু গম পাইছে আপোনালোকে আজি বাইক কিনা হ'ব, আৰু গোটেইখিনিকতো পাৰ্টি দিবই লাগিব, বা পাৰ্টিটো দিবই। আৰু ইয়াত কিনো কৰিব পাৰি তাকে চাই যাওঁ বুলি আহিলোঁ এবাৰ। যদি সময় সুবিধা হয় ইয়াত পাৰ্টি কৰিম। এটাত অসুবিধাটো পৰিছোঁ বাৰু আমি, যিহেতু আমাৰ দুলীয়াজানৰ ওচৰত হ'লে সুবিধা হয়। ইয়াত আহিবলৈতো আকৌ বহুতেই দূৰ হ'ব। চাওঁ ক'ত কি কৰিব পৰা যায়। আৰু ইয়াৰ পৰিৱেশটো বৰ ধুনীয়াকৈ ৰাখিছে, বহুত ধুনীয়াকৈ আপোনাৰ সজাই পৰাই ৰাখিছে। আপোনালোকেও কেতিয়াবা আহিব পাৰে। আৰু ইয়াতে চুইমিং পুল এটা আছে। চুইমিং পুলটোততো আগত গা ধুইছিলোঁ, এতিয়া কি অৱস্থা হৈ আছে নাজানো। চাওঁচোন বোলক চুইমিং পুলটো। এই ৰুলছবিলাক চাই ল'ব লাগিব। আৰু চুইমিং পুলটো এইটো গা ধুব পৰা নাযাব চাগে, পানীবিলাক লেতেৰা হৈ আছে। আপোনালোকে ফেমিলি লৈ আহিলেও টেনশ্যন নাই, আৰু সৰু ল'ৰা ছোৱালী থাকিলেতো আৰু ভাল পাব। ইয়াত খেলিবলৈও বহুতখিনি সুবিধা কৰা আছে, জোলনা আছে, কিবা কিবি বহুতখিনি সুবিধা কৰা আছে।
আজি সপোন পূৰা হ'বলৈ গৈ আছে। আমি আহি পালোহি ৰয়েল এনফিল্ড ডিলাৰ। আমাৰ গোটেই গেং আহি গৈছে ইয়াত বাইক ল'বৰ কাৰণে। দেখাই দিওঁ নহয় ধুনীয়াকৈ থৈ দিয়া হৈছে। আহি পালোহি, বহি আছোঁ, অলপ বাকী আছে। বাইকবোৰ চাই লওক, ধুনীয়া ধুনীয়া, পইচাই নাই কিনিবলৈ। এতিয়া ফাইনেলি সকলো ৰেডি হৈ গৈছে। আমাৰ বাইক এতিয়া ডেলিভাৰী দিব এতিয়া। চব আহি গৈছে, কেক চেক ৰেডি। আচলতে বাইকখন মই লোৱা নাই, আপোনালোকে দেখিবলৈ পাইছে, আৰু লৈছে আমাৰ ছাৰ এজনে। আমাৰ ভাইটি আহিলে, এজনেহে লৈছে দেই। Three, two, one, go! আহি গ'ল আমাৰ বাইক। গুল্লি ফাইনেলি সকলোবিলাক প্ৰচেছ হৈ গ'ল। এতিয়া আমি যাব পাৰোঁ, বাহিৰত লৈ যাম এতিয়া। আমাৰ গোটেই গেং আছেই। ইয়াত টিলিঙা মন্দিৰ ওচৰৰ পৰা লৈ গ'ল। আপোনালোকে চাওক, এইটো হৈছে টিলিঙা মন্দিৰ। আৰু বহুতেতো দেখিছেই বাৰু, যিসকলে দেখা নাই তেওঁলোকে কৈছোঁ। ইয়াত টিলিঙা মন্দিৰ গেট, এইখনে হৈছে গেট। জ্যোতি জুহাল, যদি আপোনালোকে কেতিয়াবা আহে আহিব। বহুত ধুনীয়া ধুনীয়া কেবিনবিলাক আছে, লেপেটিকেই খাব পাৰিব। আহিব কেতিয়াবা, কোনোবাই আজি খায়, মজা। বাঁহটো ভাল হৈছে দেই, ধুনীয়া হৈছে ন? অৰিজিনেল ৰে, পাতখিনি চানা চাইনা পা বাঁহজোপাত